নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হৈছে, কাৰণ কিয় মই খুব এক্সাইটেড এই ভিডিঅ'টো বনাবৰ কাৰণে। কাৰণ কিয় মই ফাৰ্ষ্ট টাইম কিবা এটা ইউটিউবৰ পৰা ৰিচিভ কৰিছোঁ। আচলতে এইটো এডচেন্সৰ পৰা ৰিচিভ কৰিছিলোঁ, যিটো এডচেন্সৰ পৰা মোৰ তালৈ আহিছে বাই স্পীড পোষ্ট। 10 দিনৰ ভিতৰতে মই এইটো স্পীড পোষ্টত পাই গ'লোঁ এডচেন্সৰ পিন। এইটো 6 ডিজিট হয়। আচলতে কেনেকৈ হয়, কেতিয়া আহে এডচেন্সৰ পিন আৰু কেনেকৈ আহে, গোটেইখিনি মই আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ম। কাৰণ কিয় মই বৰ্তমানে ৰিচিভ কৰিলোঁ, এতিয়ালৈ বেলেগৰ ভিডিঅ'তে চাই আছিলোঁ যে এডচেন্সৰ পিন কেনেকৈ আহে আৰু কেনেকৈ আপোনাৰ এড্ৰেছ ভেৰিফিকেশ্যন হয়। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো লাইক কৰি কমেণ্ট কৰি এবাৰ জনাব। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এডচেন্সৰ মানে গুগল পে'মেণ্টৰ পৰা এটা মেইল, যিটো মোৰ মানে কি ইউটিউব ষ্টুডিঅ'ত আৰু মানে কি মোৰ এডচেন্স একাউণ্টত $10 হৈ গৈছিল। তেতিয়া মই মোৰ অট'মেটিকভাৱে মই এটা মেইল ৰিচিভ কৰিছিলোঁ ইউটিউব পে'মেণ্টৰ পৰা, য'ত নেকি মোক কোৱা গৈছিল যে আপুনি গুগল এডচেন্সৰ পিনৰ কাৰণে আপোনাক এডচেন্স পিন পঠাই দিয়া গৈছে আপোনাৰ এইটো এড্ৰেছত, গুগল এডচেন্সত যিটো দিয়া আছে। গতিকে আপুনি এইটো যেতিয়া ৰিচিভ কৰিব তেতিয়া সেই পিনটোৰে ভেৰিফাই কৰি ল'ব। আচলতে সেই পিনটো কেনেকুৱা হয়, 6 ডিজিটৰ এটা পিন আহে। সেই পিনটো মই মোৰ গুগল এডচেন্সৰ একাউণ্টত গৈ পিনটো ভেৰিফাই কৰিব লাগে। চাব পাৰে ইয়াতে এইটোৰ ভিতৰতে পিনটো ছিক্ৰেটলি আপোনাৰ আগত যেনেকৈ ATM-ৰ নম্বৰ আহিছিল, মানুহ এটাত ATM-ৰ ছিক্ৰেট কৰি আহিছিল, ঠিক তেনেকৈ বৰ্তমান সেইটো প্ৰচেছতেই তেনেকুৱা ছিষ্টেমতে আহে আচলতে। গতিকে এইটো মই অলৰেডি এক্সাইটেডত খুলিয়ে পেলাইছোঁ। গতিকে নাম্বাৰটো দি মই ভেৰিফাই কৰিম মোৰ একাউণ্টত। আকৌ মই আপোনালোকক কওঁ যে এডচেন্স মানে গুগল এডচেন্স আপোনাৰ ইউটিউব যেতিয়া আপুনি চেনেলটো ক্ৰিয়েট কৰিব, তাত বহুতকেইটা ক্ৰাইটেৰিয়া পূৰ কৰিব লাগে। তো ক্ৰাইটেৰিয়াকেইটা ফিল কৰাৰ পিছত আপোনাৰ যেতিয়া চেনেলটো মনিটাইজেশ্যন হয়, মনিটাইজেশ্যন হোৱাৰ পিছতো আপোনাৰ ভিউজ আৰু আপোনাৰ যিটো আপোনাৰ ইউটিউবৰ আৰ্নিং ডলাৰ থাকে ন, সেই ডলাৰকেইটা আপোনাৰ $10 প্লাছ হ'ব লাগিব। যেতিয়া $10 প্লাছ হ'ব, তেতিয়াহে সেই $10 আপোনাৰ এডচেন্সৰ একাউণ্টত শ্ব' কৰিব লাগিব। এডচেন্সৰ একাউণ্টত যেতিয়াই শ্ব' কৰিব, তেতিয়াই আপোনাক ইউটিউবৰ এডচেন্স মানে গুগল এডচেন্সৰ পৰা আপোনাক এই পিনটো বাই স্পীড পোষ্ট আপোনাৰ সেই এডচেন্সত আপোনাক এড্ৰেছ ফিল কৰিব কয়, এড্ৰেছ ফিল্ডত আপোনাৰ তাত এই পিনটো আহি যায়। গতিকে এইটো এটা সৰু ভিডিঅ', সৰু ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ মই এক্সাইটেডতে ভিডিঅ'টো বনালোঁ। গতিকে আগলৈ মোৰ ভিডিঅ' চাব বুলি আশা কৰিলোঁ। এটা সৰু প্ৰয়াস মানে ভিডিঅ'টো বা আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ এটা ব্লগ টাইপত। গতিকে আজিলৈ ইমানেই। গতিকে জয় অসম।